হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ পদ্ধতিটো চাই লওক। আজি ছাগলীৰ মাংস মই কেনেকৈ বনাওঁ, তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কিন্তু জনাবলৈ নাপাহৰিব কেনেকুৱা হৈছে হোৱা নাই। তেল মোৰ গৰম হৈছে। এতিয়া মই ইয়াত আলুখিনি ভাজি ল'ম। ইয়াতে আলু মই 3টা দিছোঁ, 2 কাটি লৈছোঁ। মই আলু বিৰাটেই ভাল পাওঁ, সেইকাৰণে 3টা দিছোঁ। মোৰ নিচিনাকৈ কোনে কোনে ভাল পায় ক'ব কিন্তু। আলুখিনি ভজা হৈ গৈছে। এতিয়া এইটো নমাব লাগিব। হৈ গ'ল। এতিয়া দি আছোঁ তেজপাত 2 খিলা, তাৰপিছত পিঁয়াজখিনি ইয়াত আছে 4টা পিঁয়াজ। পিঁয়াজখিনি কাটিব পাৰিছে ন পৰা নাই ক'ব হা। তাৰপিছত ইয়াত নিমখ আৰু হালধি মাখি থৈ দিছোঁ আৰু কেইটামান কেঁচা জালুক, 5-6টামান কেঁচা জালুক হ'ব চাগে। মই ইমান পাকৈত ৰান্ধনি নহওঁ, তথাপিও আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে ক'ব কিন্তু দেই, মই আপোনাৰ মতামত শুনিবৰ কাৰণে ৱেইট কৰি থাকিম। কেনেকুৱা হয় জনাব কিন্তু। আৰু এতিয়া এইটো ভাজি আছোঁ এনেদৰে। লাৰি থাকিব লাগিব, নহ'লে পুৰি যাব, তলত লাগি যাব। আৰু মোৰ কেৰাহীত বেছিকৈ লাগে। আৰু ইয়াত দি দিলোঁ জিৰা, নহৰু, আদা পেষ্ট। কেৰাহীটো যিহেতু মোৰ পাতল হৈছে, সেইকাৰণে সোনকালে জ্বলি যায়। ভজা হৈ গৈছে, প্ৰায় পানীখিনি শুকাইছে। এতিয়া দি দিলোঁ আলুখিনি অলপ এনেকৈ লাৰি লাৰি এতিয়া কি দিম জানে? জালুকৰ গুড়ি। এইটো বেছি গ্ৰেভি নহ'ব, অলপ ঝোল টাইপৰ হ'ব। ঘৰৰ মানুহবিলাক ঝোল ভাল পায়, বেছি গ্ৰেভি ভাল নাপায়। হৈ গ'ল। এতিয়া ইয়াত পানী দিম। হৈ গ'ল। এতিয়া এইখন ঢাকি দি আছোঁ। ঢাকি দিয়াৰ পিছত এতিয়া দেখা গৈছে কেনেকুৱা হৈছে। হৈ গৈছে প্ৰায়, খাবলৈ পাৰিম। কেইটামান ৰাখি দি আছোঁ, ভাইটিয়ে খাব ভাল পায়। আৰু এতিয়া ফাইনেল পানীটো ঢালি আছোঁ। এইটো ঝোলৰ কাৰণে এইখিনি কম হ'ব চাগে, আৰু অলপ দিব লাগিব। কিন্তু মই গ্ৰেভি ভাল পাওঁ, বেছি ঝোল ভাল নাপাওঁ। মোৰ মনৰ কথা কৈ দিলোঁ কিন্তু দেই। মোক কোনোবাই যদি খাবলৈ মাতে, ঝোল মাংস মই ভাল নাপাওঁ, গ্ৰেভি বনাই খুৱাব। হৈ গ'ল। মোৰ মাংসখিনি প্ৰায় হৈ গৈছে। কেনেকুৱা লাগিছে ক'ব কিন্তু হা। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব। এতিয়া মই দি আছোঁ গৰম মছলা, এইখিনি পেষ্ট কৰি লোৱা হৈছে। ইয়াতে ইলাইচি 3টা, লং 3টা আৰু ডালচেনি 2টা, সৰু সৰু, বেছি ডাঙৰ নহয়। হৈ গ'ল।
তেনেহ'লে আজিৰ কাৰণে ইমানতে সামৰিলোঁ, কাইলৈ আকৌ লগ পাই আছোঁ আপোনালোকৰ লগত কথা পাতিবলৈ।